কৰ্ড কাটিং মেডিটেশ্যনৰ কাৰণে বেক ষ্ট্ৰেট কৰি বহিব আৰু চকু বন্ধ কৰি ল'ব আৰু কমপ্লিটলি মোৰ ভইচ ফ'ল' কৰিব। ভইচ এনেকৈ ভিজুৱেলাইজ কৰিব, ঠিক তেনেকৈ গোটেই বস্তুবোৰ ভিজুৱেলাইজ কৰিব। কৰ্ড আচলতে ইনভিজিবল কানেকশ্যন হয়, যিবোৰ আমাৰ লাইফত আগুৱাবলৈ বাধা কৰি ৰাখে। আমাৰ লাইফত এনেকুৱা কিছুমান কৰ্ড থাকে, যিবোৰে আমাক আগুৱাবলৈ নিদিয়ে, আমাক ইম্পেক্ট কৰি থাকে। চ' আজি এই মেডিটেশ্যনৰ যোগেৰে আপোনালোকে নিগেটিভ কৰ্ডবিলাক ডিছকানেক্ট কৰিব পাৰিব, মানে কাটিব পাৰিব। মোৰ ভইচ ফ'ল' কৰি ৰাখিব। ওজৰে পাজৰে যিকোনো ডিষ্টাৰ্বৰ পৰা নিজকে ডিষ্টাৰ্ব কৰিব নিদিব আৰু এখন মেট পাৰি ল'ব, লগতে পানী এগিলাচ খাই ল'ব। মেডিটেশ্যনটো কমপ্লিট নোহোৱালৈকে চকু নেমেলিব, নহ'লে কোনো ধৰণৰ বেনিফিট আপুনি নাপাব। যদি ফ'কাছ কৰা দিগদাৰ হয়, তেতিয়াহ'লে অকণমান ওপৰ পিনে মূৰটো উঠাই দিব। দীঘলকৈ এতিয়া উশাহ নিশাহ ল'ব। Breathe and slow কৰি এৰি দিব। গোটেই ফ'কাছটো ডিপ ব্ৰিথিঙৰ ওপৰত আনিব। দীঘলকৈ নিজৰ মনৰ ভিতৰতে কাউণ্ট কৰিব। ডিপ ব্ৰিথ। উশাহ ল'ব আৰু উশাহটো ৰিলিজ কৰি দিব। প্ৰত্যেকটো উশাহতে নিজৰ যিমানবোৰ চিন্তা আছে, টেনশ্যন আছে, সেই সকলোবিলাক ৰিলিজ কৰি গৈ থাকিব। দীঘলকৈ উশাহ ল'ব। শ্ল' কৰি এৰি দিব। উশাহ লৈ থাকিব আৰু টেনশ্যনবিলাক ৰিলিজ কৰি গৈ থাকিব। হয়তো মাজতে টোপনি আহিব পাৰে বা টোপনি ফিল হ'ব পাৰে, কিন্তু নিজকে জগাই ৰাখিব। ঠিক আছে। ব্ৰেথ, ডিপ ব্ৰিথিং, ডিপ ব্ৰেথ, ডিপ ব্ৰেথ। হয়তো আপোনাৰ 20 কমপ্লিট হৈ যাব পাৰে, কিন্তু কণ্টিনিউ ৰাখিব। নিজৰ ফ'কাছ অকল উশাহ নিশাহতে ৰাখিব। ডিপ ব্ৰেথ এণ্ড শ্ল' কৰি উশাহটো এৰিব। উশাহ কণ্টিনিউ লৈ থাকিব। যেতিয়া আপুনি উশাহ ল'ব, যেতিয়া আপোনাৰ নাকত টাচ হ'ব, সেইটো আপুনি ফিল কৰক। যেতিয়া এৰিব, গৰম ভাৱ ওলাব, ক'লা ধোঁৱা ওলাব, সেইটো আপুনি ভিজুৱেলাইজ কৰক। যদি কিবা মাইণ্ডত থট আহে, সেই সকলোবিলাক যাব দিব। সেই থটবিলাক আমাৰ যাবৰ কাৰণে আহিছে। চ' ডিপ ব্ৰিথ। শ্ল' কৰি দিব। এতিয়া গোটেই ফ'কাছটো আপুনি আপোনাৰ ৰুট চক্ৰলৈ লৈ আহিব। ৰুট চক্ৰ আমাৰ দুইখন ভৰিৰ মাজত বেকআপ দ্য স্পাইনৰ ৰাজহাড়ডালৰ এণ্ড হৈছে, তাতেই আমাৰ ৰুট চক্ৰটো থাকে। ডিপ ব্ৰিথ, ডিপ ব্ৰিথিং। হয়তো বহুত মাইণ্ডৰ চিন্তা আহিব পাৰে,
সকলো ধৰণৰ চিন্তাবিলাক আপুনি চাইলেণ্ট কৰি দিব। প্ৰত্যেকটো উশাহতে ৰিলিজ কৰোঁতে বা লওঁতে নিজৰ থটবিলাক কুল কৰি দিয়ক, শান্ত কৰি দিয়ক। ৰোট চক্ৰৰ ওপৰত ফ'কাছ কৰক। যিমানবোৰ আমাৰ ডিজায়াৰ আছে, ছেফটি আছে, গ্ৰাউণ্ডিং আছে, চব ইয়াতে ছেফ হৈ থাকে, চব ইয়াতে ষ্ট'ৰ হৈ থাকে। আমাৰ পৃথিৱীক কানেক্টেড ইয়াতে হয়। আমাৰ খং, ফিজিকেল, ইম'চনেল সকলো ইয়াতে জমা হৈ আছে। গতিকে ব্ৰীথ। ৰোট চক্ৰটো ৰঙা কালাৰ পোহৰেৰে ভিজুৱেলাইজ কৰক। এটা ৰঙা পোহৰ আপোনাৰ ৰোট চক্ৰত ঘূৰি আছে। ফিল কৰক, ভিজুৱেলাইজ কৰক। প্ৰত্যেকটো উশাহতেই ৰোট চক্ৰটো ফিল কৰিবলৈ চেষ্টা কৰক। দীঘলকৈ উশাহ লওক। যদি কেতিয়াবা আপোনাৰ ভয় ভাৱ হয়, চব ইয়াতেই ষ্ট'ৰ হৈ আছে। যদি কোনোবাই নুসুধাকৈ আপোনাৰ হাত লগাইছে বা মন বেয়া কৰিছে, চব ধৰণৰ নিগেটিভ ইম'চনেলবিলাক ইয়াতে ষ্ট'ৰ হৈ আছে। যিমান নিগেটিভ ৰিলেশ্যনশ্বিপ আছিলে, যিমান ৰিলেশ্যনশ্বিপৰ কৰ্ড আছিলে, চব ইয়াতে জমা হৈ আছে। কোনোবাই হাৰ্ট কৰিছিলে, কোনোবাই খং উঠাইছিলে বা বহুত চিন্তা হৈছিলে বা টোপনি নাহে, যিকোনো ৰিজনতে আপোনাৰ টোপনি নাহে, চব কৰ্ড ইয়াতে আছে। ক'লা ক'লা কৰ্ড, ক'লা ক'লা কিছুমান ৰছী, চব ইয়াতে ভিজুৱেলাইজ কৰক। চব ৰিজনছৰ লগত কানেক্টেড হৈ আছে। ইয়াত আমি এতিয়া ক'লা ক'লা ৰছীবোৰ, ক'লা ক'লা কৰ্ডবিলাক আমি কাটিব লাগিব। ইউনিভাৰ্ছক ৰিকুৱেষ্ট কৰক যে ইউনিভাৰ্ছে আপোনাক এখন গল্ডেন কেঁচি দিয়ে উপহাৰ। নিজৰ হাতখন মেলক আৰু গল্ডেন কালাৰ যিখন চিজাৰ আছে সেইখনত এটাই বগাৰ পোহৰেৰে ভিজুৱেলাইজ কৰক। যিমানবোৰ নিগেটিভ কৰ্ড আছে আমি এই গল্ডেন কালাৰ চিজাৰেৰে কাটিম। মানে যিমান কৰ্ড আছে, যিমান নিগেটিভ কৰ্ড আছে, সেই সকলোবিলাক আমি কাটিম। আপোনাৰ যিমানবোৰ এনচিষ্টাৰ আছে বা ইউনিভাৰ্ছৰ গুৰু, মহাগুৰু, ঈশ্বৰ, পৰমেশ্বৰ সকলোকে, এঞ্জেলছ সকলোকে আমন্ত্ৰণ কৰক। তেওঁলোকে যেন আপোনাক এখন গল্ডেন চিজায়াৰ দিছে আৰু সেইখন চিজাৰ আপুনি ল'বলৈ চেষ্টা কৰক। আৰু যিমানবোৰ নিগেটিভ কৰ্ড আছে আমি সেইখনেৰে কাটিম। এটা এটা কৰ্ড আমি যিমান সময় লাগে প্ৰত্যেকটো কৰ্ড আমি ক'লা ক'লা ৰছীবোৰ কাটিবলৈ চেষ্টা কৰিম। উশাহ ল'ব আৰু কৰ্ডটো কাট কৰিব। যিমানেই নাথাকক কিয়, যিমানেই নিগেটিভ কৰ্ড নাথাকক কিয়, সকলো কৰ্ডবোৰ এটা এটাকৈ কাট কৰিম। দীঘলকৈ উশাহ ল'ব এণ্ড কাট কৰিব। আকৌ দীঘলকৈ উশাহ ল'ব, কাট কৰিব। সকলোবোৰ কাট আমি একেলগতে কাটিম। যিমানবোৰ বান্ধোন আছে সেই সকলোৰ পৰা আমি মুক্তি পাম। যিমানবোৰ নিগেটিভ ৰিলেশ্যনশ্বিপ আছে, যিমানবোৰ প্ৰব্লেম আছে, সকলোবোৰ পৰা আমি মুক্তি পাম। আগৰ সেই ৰিলেশ্যনশ্বিপবোৰ ডিছকানেক্ট কৰিব পৰা নাছিলে, আজি সেইবোৰ কৰিব পাৰিব। আজি কাট কৰক। কাট হোৱা কৰ্ডবিলাক আপোনালোকে দেখিব দূৰলৈ গৈ আছে। ধ্যান দিয়ক সেই নিগেটিভ কৰ্ডবোৰ যেন ক'লা ক'লা ৰছীবিলাক আপোনাৰ বডিৰ পৰা আঁতৰি গৈ আছে। গতিকে ব্ৰীথ এণ্ড কাট। সকলোবিলাক কৰ্ড কাট কৰক। গতিকে ব্ৰীথ এণ্ড কাট।
সকলো কট আমাৰ বডিৰ পৰা আঁতৰ হৈছে, দূৰলৈ গৈ আছে। এতিয়া এটা বগা পোহৰ ৰোট চক্ৰত পৰিছে, ভিজুৱেলাইজ কৰক। এতিয়া আমাৰ বডিত এটা বগা পোহৰ পৰিব ধৰিছে, ৰোট চক্ৰত এটা বগা ৰঙা কালাৰ পোহৰ আপোনাৰ বডিত পৰিব ধৰিছে। এতিয়া নিজৰ ৰোট চক্ৰক ব্লেছিং দিয়ক। এতিয়া আপুনি নাভি 2 ইঞ্চি তলত স্বাধিষ্ঠান চক্ৰত, চেক্ৰেট চক্ৰত ধ্যান দিয়ক। এটা কমলা কালাৰ আপোনাৰ পৰিব ধৰিছে। গতিকে ডিপ ব্ৰিথ, শ্ল' ব্ৰিথ, লাহে লাহেকৈ দীঘলকৈ উশাহ ল'ব ধৰিব, দেন শ্ল'কৈ এৰিব। মনৰ ভিতৰৰ পৰা এই চেক্ৰেট চক্ৰটো ফিল কৰক। গতিকে ডিপ ব্ৰিথ। চেক্ৰেট চক্ৰ আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট মেটাৰ কৰে, কিয়নো ইয়াত ইম'চনেলবোৰ ষ্ট'ৰ হৈ থাকে। যিমানবোৰ কষ্ট, যিমানবোৰ লাইফত কষ্ট আছে, যিমানবোৰ ৰিলেশ্যনশ্বিপত দুখ আছে বা আপোনাৰ প্ৰব্লেম আছে, সেই সকলোবোৰ ইয়াতে ষ্ট'ৰ হৈ আছে। আপোনাৰ দাদা ভাইটি, বাই ভনী বা শহুৰ দেউতা বা আপুনি যাৰ পৰা বহুত দুখ পাইছে, সেই সকলোবিলাক ইয়াত ষ্ট'ৰ হৈ আছে। জীৱনত যিবিলাক আপুনি পেইন পাইছে, সেই পেইনবিলাক আপোনাৰ ইয়াতে ষ্ট'ৰ হৈছে। কাৰোবাৰ হেৰুৱা পেইন, কাৰোবাৰ নোপোৱা পেইন বা ইয়াতে আপোনাৰ ষ্ট'ৰ হৈ আছে। কোনোবাই আপোনাক বুজি নোপোৱা পেইন, অকলশৰীয়া থকা পেইন, দুখ, কষ্ট, ভাগৰ, সকলোবিলাক ইয়াতে ষ্ট'ৰ হৈ আছে। ডিপ ব্ৰিথ, শ্ল' ব্ৰিথ। যিমানবোৰ ৰিলেশ্যনশ্বিপ আছে আমি বনাইছোঁ, সেই সকলোবোৰ ৰিলেশ্যনশ্বিপৰ কানেকশ্যন ইয়াতে আছে। চ' আজি আমি যিমানবোৰ নিগেটিভ ৰিলেশ্যনশ্বিপ আছে, সেই সকলোবিলাক আমি কট কাটিং কৰিম। কাৰোবাৰ প্ৰতি আপোনাৰ ফিলিং, ভাল পোৱা, মৰম বা ভাল পোৱা হাৰ্ট হৈছে, চব ইয়াতে ষ্ট'ৰ হৈ আছে, মানে কানেক্ট হৈ আছে। গতিকে ডিপ ব্ৰিথ। যিমানবোৰ ইম'চনেল পেইন আছে, ৰিলেশ্যনশ্বিপৰ পেইন, চব ইয়াতেই আছে। এই সকলোবিলাক নিগেটিভ ব্লেক কালাৰ ৰছী, ব্লেক কালাৰ কোট ইয়াত ষ্ট'ৰ হৈ আছে, মানে ইয়াত কানেক্ট হৈ আছে। সেই গল্ডেন চিজাৰখনে আমি সকলোবিলাক এটা এটাকৈ কাট কৰিম। আজিৰ পৰা কোনো ধৰণৰ ৰিলেশ্যনশ্বিপৰ পৰা পেইন নাপায়, কোনো ধৰণৰ আপোনাৰ দুখ নাইকিয়া হৈ যাব। চব সকলোবিলাক আমি কাট কৰিম। দীঘলকৈ উশাহ ল'ব আৰু কাট কৰিব। এটা এটা কট কাটি গৈ থাকিব। হয়তো আপোনাক কোনোবাই ইউজ কৰিছে বা কোনোবাই ৰিলেশ্যনশ্বিপত আপোনাক ইউজ কৰিছে, সেই ৰিলেশ্যনশ্বিপবোৰ আপুনি কাট কৰক। এটা এটা নিগেটিভ ৰিলেশ্যনশ্বিপ কাট কৰক। আজিৰ পৰা কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ বা কোনো ধৰণৰ মানুহে আপোনাক হাৰ্ট কৰিব নোৱাৰে। গতিকে ডিপ ব্ৰিথ এণ্ড লেটছ ইট গ'। গতিকে ডিপ ব্ৰিথ, উশাহ ল'ব এণ্ড কাট কৰিব। যদি আপোনাৰ চকু পানী ওলাইছে, তেতিয়াহ'লে ওলাব দিয়ক। এয়া আমাৰ চব নিগেটিভৰ চকু পানী। চ' যিমানবোৰ আপোনাৰ দুখ আছে, সকলোবিলাক ওলাই যাব দিয়ক। আপোনাৰ পৰা কাট হোৱা কটবোৰ দূৰলৈ গৈ আছে। আপুনি দেখা পাই আছে যে আপোনাৰ যিমানবোৰ কট আছে, সকলোবিলাক গৈ আছে, আপুনি মুক্তি পাইছে। গতিকে ডিপ ব্ৰিথ। সেই ফ্ৰীডমটো ফিল কৰক। ৰিলেশ্যনশ্বিপৰ পৰা সেই
ফ্ৰীডমটো ফিল কৰক ঠিক আছে ডিপ ব্ৰিথ এণ্ড ফিল কৰক কাট কৰিব ঠিক আছে ডিপ ব্ৰিথ এণ্ড কাট কৰিব এতিয়া নাভি পৰা দূৰৰ 2 ইঞ্চৰ ওপৰত 3 ইঞ্চৰ ওপৰত আপোনাৰ চোলাৰ প্লেক্সাছ চক্ৰটো আছে চ' আমাৰ এই চক্ৰটো বডি পাৱাৰ হয় ইয়াত এনাৰ্জি ষ্ট'ৰ হৈ থাকে আমাৰ ইয়াত পইচা ইনকাম এবিলিটি ইয়াতে ষ্ট'ৰ হৈ থাকে আজিৰ পৰা আপোনাৰ অভাৱ আপোনাৰ লাইফত নোহোৱা হ'ব পইচা ইনকাম কৰিব নোৱাৰা এবিলিটি আজিৰ পৰা আপোনাৰ নোহোৱা হ'ব ঠিক আছে ডিপ ব্ৰিথ ঠিক আছে ডিপ ব্ৰিথ শ্ল' ব্ৰিথ লাইফত অহংকাৰ ইগ' চব ইয়াতে থাকে যিমানবোৰ ইগ' যিমানবোৰ অহংকাৰ চব নিগেটিভ গড ইয়াতে ষ্ট'ৰ হৈ আছে ইয়াৰ ফায়াৰ এনাৰ্জি ফায়াৰ ষ্ট'ৰ হৈ থাকে ঠিক আছে ডিপ ব্ৰিথ ইয়াতো বহুত গডছ কানেক্টেড হৈ থাকে নিগেটিভ গডছ কানেক্টেড হৈ থাকে ৰেছপনচিবিলিটি এইটো গড যিমানবোৰ মাইণ্ডত ডাউট আহে সন্দেহ আহে যেনেকৈ আমি উন্নতি কৰিব নোৱাৰিম প্ৰস্পেৰিটি মোৰ লাইফত নাহিব ইনকাম কৰিব নোৱাৰিম চ' তেনেকুৱা ধৰণৰ ডাউট আমি আজি কাট কৰিম গল্ডেন চিজাৰখন ল'ব আৰু চব কট কাটিব ঠিক আছে ডিপ ব্ৰিথ দীঘলকৈ উশাহ ল'ব এণ্ড কাট কৰিব চব এটা এটাকৈ কট কাট কৰিম বিশ্বাস কৰক আৰু কটবিলাক কাটি গৈ থাকিব ঠিক আছে ডিপ ব্ৰিথ এণ্ড কাট লাইফত কেনেকৈ কি কৰিব পাৰিম নে নাই তেনেকুৱা ধৰণৰ ডাউটছ সকলোবিলাক কাট কৰিব আজিৰ পৰা আপুনি কনফিডেন্স বাঢ়িব ঠিক আছে কাট এতিয়া আপুনি কট কাট কৰোঁতে কোনো ধৰণৰ দিগদাৰ নহয় কোনো ধৰণৰ ডিফিকাল্টি নহয় আমি ইজিলি কটবিলাক কাটিব পাৰিছোঁ যিবিলাক আমাৰ বডিৰ পৰা ডিছকানেক্ট কৰি আছোঁ যিবিলাক কট আমাৰ নিগেটিভ কট আছে সেই সকলোবিলাক আমি ডিছকানেক্ট কৰিছোঁ এতিয়া আমাৰ বডিত এটা বগাৰ পোহৰ পৰিব ধৰিছে আমাৰ এতিয়া চোলাৰ প্লেক্সাছ চক্ৰত এটা বগা পোহৰ পৰিব ধৰিছে ভিজুৱেলাইজ কৰক লাইফত আগবাঢ়িবৰ বাবে আপোনাক কোনো এতিয়াও ৰখাব নোৱাৰে দীঘলকৈ উশাহ ল'ব এণ্ড শ্ল' কৰি দিব এতিয়া আমি হাৰ্ট চক্ৰলৈ আহোঁ চব ইম'চনেলবোৰ চব ফিলিংবোৰ চব ভাল বেয়া ফিলিংবোৰ চব ইয়াতে ষ্ট'ৰ হৈ আছে স্পিৰিচুৱেল ৱৰ্ল্ডত যোৱাৰ আগতে হাৰ্ট চক্ৰৰে যায় চ' হাৰ্ট চক্ৰ তলত 3টা চক্ৰ আছে আৰু হাৰ্ট চক্ৰৰ ওপৰত 3টা চক্ৰ আছে চব গোটেইকেইটা চক্ৰ আমাৰ হাৰ্ট চক্ৰৰে বেলেঞ্চ কৰে আপোনাৰ যিমানবোৰ ইম'চনেল আছে যিমানবোৰ স্পিৰিচুৱেল হ'ব দিয়া নাই যিবোৰ আপোনাৰ ভয় আছে যিবোৰ আপোনাৰ স্পিৰিচুৱেল লাইনত জইন কৰিব দিয়া নাই চব ইয়াতে ষ্ট'ৰ হৈ আছে ৰিলেশ্যনশ্বিপৰ কড লাভাৰ কড চব ইয়াতে কানেক্ট হৈ আছে সেই গল্ডেন চিজাৰখন লওক আৰু কডবিলাক কাট কৰক ঠিক আছে ডিপ ব্ৰিথিং এণ্ড কাট স্মাইল এণ্ড কাট দীঘলকৈ উশাহ ল'ব এটা স্মাইল কৰিব আৰু কাট কৰিব ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি স্মাইল কৰিছে ডিপ ব্ৰিথ এণ্ড কাট শ্ল' ব্ৰিথ
একেলগে কাট কৰিম, ইজিলি কাট কৰিম, এবাৰতে সকলো কাট কৰিম। আপোনাৰ এতিয়া এঞ্জেলৰ পাখি আপোনাৰ বডিত পৰিব ধৰিছে, মানে আপোনাৰ বডিত দুখন পাখি গজিব ধৰিছে। আমি যেতিয়া এনেকুৱা ধৰণৰ ফিল কৰোঁ, আমি তেতিয়া সেই এঞ্জেলৰ আমি সেই পাখি দুখনে উৰিবলৈ চেষ্টা কৰোঁ। এটা স্মাইল দিব, এই ফিলিংটো যেন আপোনাৰ সদায় থাকে, এই হাঁহিটো আৰু এই এঞ্জেলৰ ফিলিংটো যেন আপোনাৰ সদায় থাকে। থ্ৰট চক্ৰত আপুনি ভিজুৱেলাইজ কৰক, ফ'কাছ কৰক। এটা ব্লু কালাৰ পোহৰ আপোনাৰ পৰিব ধৰিছে। আপোনাৰ কথা শুনি যিমানবোৰ মানুহে হাৰ্ট হৈছিলে বা যিমানবোৰ মানুহে খং কৰিছিলে, এডিটেড হৈছিলে, চব ইয়াতে ষ্ট'ৰ হৈ আছে। যি ক'ব বিচাৰিছে ক'ব পৰা নাছিলে, যি লুকাই ৰাখিছিলে ক'ব লাগিছিলে, সেই ক'ব নোৱাৰিলে, বা যিবোৰ কৈ দিলে ক'ব নালাগিছিলে, চব কৰ্ড ইয়াত, নিগেটিভ কৰ্ড ইয়াতে জমা হৈ আছে। ব্লেক কালাৰ কৰ্ডছ, ব্লেক কালাৰ ৰছী চব ইয়াতে ভিজুৱেলাইজ কৰক, চব ইয়াতে কানেক্টেড হৈ আছে। আজি চব কাটি দিয়ক। সেই গল্ডেন কালাৰ কেঁচিখন লওক, সেই গল্ডেন কালাৰ চিজাৰখনৰ আৰু এবাৰতে সকলোবিলাক কাট কৰি দিব। সেই কৰ্ডবিলাক আপোনাৰ এতিয়া যেন বহুত দূৰলৈ গৈ আছে, আপুনি দেখা পাই আছে। কোলা কোলা ৰছী আপোনাৰ বডিৰ পৰা ৰিলিফ কৰিছে। এতিয়া আপুনি ঠোঁট চকুত এটা বগা পোহৰ যেন পৰিব ধৰিছে, হিল হ'ব ধৰিছে। ফিল কৰক সেই এনাৰ্জিটো আপোনাক হিল কৰিব ধৰিছে। এতিয়া আহক থাৰ্ড আই চক্ৰ। এতিয়া থাৰ্ড আই চক্ৰত আমাৰ যিমানবোৰ আমাৰ চব জানো, চব জ্ঞান আছে, মই জ্ঞানী হৈ আছোঁ, এনেকুৱা ধৰণৰ নিগেটিভ থট যদি কৰ্ড আছে, সেই সকলোবোৰ ইয়াতে কানেক্টেড হৈ আছে। এনেকুৱা ধৰণৰ থট আপোনাৰ থাৰ্ড আই ব্লক কৰি ৰাখিছে। নিজকে ইয়াৰ পৰা ফ্ৰী কৰি ৰাখক, মুক্ত কৰি ৰাখক। যিমানবোৰ ইগ', যিমানবোৰ অহংকাৰ, যিমানবোৰ বেয়া কানেক্ট আছে, সেই সকলোবিলাক কাট কৰক। দীঘলকৈ উশাহ ল'ব, এণ্ড কাট কৰিব। আজিৰ পৰা আপোনাৰ লাইফত এই নিগেটিভ কৰ্ডবিলাক আহিব ধৰিব, আপুনি ইজিলি কাট কৰিব পাৰিব। কোনো ধৰণৰ নিগেটিভ চক্ৰত কানেক্ট হ'ব, আপুনি কাট কৰিব ইজিলি। এতিয়া চাওক, এডাল লাষ্ট কৰ্ড আছে, দীঘলকৈ উশাহ লওক আৰু কাট কৰক। এতিয়া আপোনাৰ মূৰটো বহুত লাইট ফিল কৰিব ধৰিছে। যিকোনো ফিজিকেল প্ৰব্লেম এতিয়া আপোনাৰ লাইফত গুচি গৈছে। এতিয়া আৰু কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ লাইফত নাহে আৰু কেতিয়াও ঘূৰি নাহে। বিলিভ ৰাখক, কোনো ধৰণৰ ফিজিকেল প্ৰব্লেম আপোনাৰ লাইফত নাহে। দীঘলকৈ উশাহ লওক আৰু এটা স্মাইল কৰক। নিজকে চাওক, আপুনি কিমান হেপী ফিল কৰিছে। এই হেপিনেছটো ফিল কৰক। আমাৰ গ্ৰাউণ্ড চক্ৰ কোনো ধৰণৰ নিগেটিভ কৰ্ড নাথাকে, আমি কাট নকৰোঁ। এতিয়া নিজকে ফিল কৰক, নিজৰ প্ৰেজেণ্ট মুভমেণ্টলৈ ফিল কৰক।
ওচৰে পাজৰে কি হৈ আছে, কি চলি আছে তাৰ ওপৰত ধ্যান দিয়ক, ফ'কাছ কৰক। এই প্ৰেজেণ্ট মুভমেণ্টলৈ ঘূৰি আহক, ফিল কৰক, নিজৰ আঙুলিবিলাক ফিল কৰিবলৈ চেষ্টা কৰক। আপুনি ক'ত বহি আছে সেইটো ফিল কৰিবলৈ চেষ্টা কৰক। ৰুমত কেনেকুৱা ধৰণৰ ঠাণ্ডা গৰম হৈছে তাৰ ফিল কৰিবলৈ চেষ্টা কৰক। যদি কিবা স্মেল পাইছে সেই স্মেলটোৰ ওপৰত ফ'কাছ কৰক। কিবা চাউণ্ড শুনা পাইছে সেই চাউণ্ডটোৰ ওপৰত ফ'কাছ কৰক। ঘূৰি আহক আপুনি প্ৰেজেণ্ট মুভমেণ্টলৈ। ডিপ ব্ৰিথিং, ডিপ ব্ৰিথ, ডিপ ব্ৰিথিং। যেতিয়া আপুনি কমফৰ্টেবল ফিল কৰে তেতিয়া আপুনি চকু মেলিব পাৰে আৰু দুখন হাত ৰাফ কৰি চকুত লগাব পাৰে আৰু চকুত লগাই দিব। যেতিয়া আপুনি নিজকে নিগেটিভ ফিল কৰিব তেতিয়া আপুনি এই মেডিটেশ্যনটো কৰিব পাৰে। এই মেডিটেশ্যনটো বহুত পাৱাৰফুল হয়। আপুনি যেতিয়া নিগেটিভ মানুহৰ লগত কানেক্ট হয় বা কোনো ধৰণৰ এনাৰ্জিৰ লগত আপোনাৰ ব্লকেজ যেন ফিল হয় তেতিয়া আপুনি এই মেডিটেশ্যনটো কৰিব পাৰে। হেডফোন লগাব আৰু এটা নিজান ঠাইত বহি এই মেডিটেশ্যনটো কৰিব। থেংক ইউ।